10 মাহ 10 দিনৰ যি মৌন যন্ত্ৰণা মাতৃৰ হৃদয়েহে উপলব্ধি কৰিব পাৰে। মাকৰ বাবে সন্তান সদায় সৰু হৈয়ে থাকে, যি কথা সন্তানে নুবুজে। মাতৃৰ তেজৰ আত্মত্যাগেৰে সৃষ্টি হোৱা সন্তানে কেনেকৈ বাৰু মাকৰ বিৰোধিতা কৰিব পাৰে? কিয় বহু মাতৃয়ে নীৰৱে উচুপি উঠিব লাগে সন্তানৰ মৰমৰ বাবে? বয়সৰ অজুহাতত বৃদ্ধাশ্ৰমত থৈ আহে নিজৰ ঔৰসত জন্ম পোৱা সন্তান কিছুমানে। মাকবোৰ যে মাকৰ দৰেই, মাকবোৰে ভাল পাবহে জানে সন্তানক। মাকবোৰে ক্ষমা কৰিব জানে সন্তানৰ ভুল সিদ্ধান্তক। যিয়ে মাকৰ মমতাক বুজে, তেওঁ মাকৰ আত্মত্যাগক অনুভৱ কৰে। শৰীৰৰ কোমলতাক নেফানেফ কৰি যিয়ে এক নৱজাতকৰ জন্ম দিব পাৰে, তেওঁৱেই সৃষ্টিক ন ন ৰূপেৰে সজাই তোলে। যন্ত্ৰণাময় ৰাতিও বুকুৰ স্তনপান কৰোৱাই সন্তানক টোপনি নিয়াই, অকলশৰে উচুপি উচুপি কান্দিও সন্তানক হাঁহিবলৈ শিকোৱা সেইগৰাকীয়েই মহিয়সী মা। মাক কান্দিবলৈ বাধ্য নকৰিবা কোনেও, মাক অপমানিত হ'বলৈ নিদিবা কোনেও। মা যেনেকুৱাই নহওক কিয়, মা নহ'লে তুমি পৃথিৱীৰ সৌন্দৰ্য দেখিলাহেঁতেননে? 10 মাহ 10 দিনৰ যি মৌন যন্ত্ৰণা